পুনৰ ধৰা পৰিছে পাকিস্তানৰ এক জিয়া ফাঁকি। পাকিস্তানে F-16 বিমান ব্যৱহাৰ নকৰাৰ কথা কৈছিল, কিন্তু F-16ৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছে। এয়া পাকিস্তানী যুঁজাৰু জাহাজ F-16ৰ ধ্বংসাৱশেষ। পিঅ'কেৰ ভিতৰত পৰিছিলগৈ F-16ৰ ভঙা চিঙা অংশ। ধ্বংসা অৱশেষৰ কাষত দেখা গৈছে পাকিস্তানৰ সেনা বিষয়া। এয়া ভাৰতীয় বায়ুসেনাই F-16ৰ ধ্বংসা অৱশেষ বুলি দাবী কৰিছে। 3খন F-16 বিমান ভাৰতৰ আকাশ মাৰ্গত প্ৰৱেশ কৰিছিল। এখন ধ্বংস কৰে, বাকী 2খন খেদি পঠিয়ায়। অৱশ্যে পাকিস্তানে F-16 যুঁজাৰু বিমান ব্যৱহাৰ কৰা নাছিল বুলি দাবী কৰি আহিছিল। আজি ধৰা পৰিল পাকিস্তানৰ আন এক জিয়া ফাঁকি। এই প্ৰক্ৰিয়াত ভাৰতৰ মিগ বিমানো ধ্বংস হয়, ইয়াৰো ইতিমধ্যে ফটো আহি পৰিছে। এয়া MiG-21ৰ ধ্বংসাৱশেষ, যিখন পাকিস্তানৰ মাটিত পৰিছিলগৈ। ভাৰতে এখন মিগ বিমান ধ্বংস হোৱা বুলি স্বীকাৰ কৰিছে আৰু এজন পাইলট সন্ধানহীন হোৱা বুলিও প্ৰকাশ কৰিছে। অৱশ্যে পাকিস্তানে তেওঁলোকৰ F-16 ধ্বংস হোৱা বুলি মানি ল'ব খোজা নাছিল। ইফালে আমেৰিকাৰ F-16 বিমান আমেৰিকাৰ বিনা অনুমতিত ব্যৱহাৰ কৰাৰ বাবেও পাকিস্তানে ধমক খাইছে আমেৰিকাৰ।